হে দোস্তো মানে আনে কি কম আহিছো বিধান তুলিবলৈ আৰু এইফালে হল আই নদী মানে নদী আৰু আই নদী আৰু এইটো হল বিধান খেতি তুলিবলৈ আহিছো আৰু এইফালে মানে সকলো বিধান আৰু এইফালে হল মাকৈ খেতি আৰু ৰাস্তা এতিয়া যাম মাকৈ খেতিৰ ভিতৰত আৰু যাই ছিঙিম মাকৈ গছৰ পাত মাকৈৰ তলৰ পাতবিলাক যে আছে নহয় সেইবিলাক ছিঙিব লাগিব আহি পালোৱে আৰু এইটো হল মাকৈ খেতি আৰু এইফালে জলকীয়া খেতি কৰিছে আৰু ইয়াৰ পৰাই ছিঙিম পাত মাকৈৰ পাত এইবিলাক হল মাকৈ কেনেকুৱা হৈছে কমেণ্টত জনাবই চাওক ইয়াৰ পৰাই ছিঙিম মাকৈ গছৰ পাত আহক ভিতৰলৈ যাওঁ আৰু মাকৈ গছৰ পাতখিনি ছিঙি আনো ইমান দীঘল নহয় সৰু ইয়াৰ পৰাই ছিঙিম মানে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠৰ পৰা কি নয়তো 10 11 12 আনিলো এই গাড়ীটো ছিঙি আছে ৰ'ব আৰু ভিতৰত যাব লাগিব চালে ছিঙি আছো চাওক মাকৈ খেতিৰ ভিতৰৰ পৰা কেনেকুৱা এইখন হল আকাশ আৰু মাকৈ খেতিৰ তলত চাওক ইতিমধ্যে মাকৈৰ পাত ছিঙা হৈ গ'ল তেনেহ'লে বলক বাহিৰত যাওঁ মাকৈ খেতিৰ ভিতৰৰ পৰা চাওক কিমান মাকৈৰ পাত ছিঙিছো আৰু সেইটো হ'ল জলকীয়া খেতি আৰু সেইফালে মাকৈ খেতি বহুত আছে মাকৈ গছৰ পাত ছিঙা হৈ গ'ল তেনেহ'লে এতিয়া ঘৰলৈ উভতি যাওঁ ইয়ালৈ কি আছিল মোৰ আজিৰ ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক